সৈনিকা গৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু আজি মই পাছবেলাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিলে 4:25 আৰু আজি হৈছে কাতি বিহু। সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। কি কৰিছোঁ আজি কাতি বিহু বুলি আপোনালোকক দেখুৱাই থাকিম আৰু অলপ দেৰি পাছত পথাৰলৈ যাম। তেনেহ'লে ব'লক। আমাৰ তুলসী পুলি ৰোৱা হৈ গ'ল। এনেধৰণে পুলিটো ৰুইছোঁ আমি। তেনেহ'লে ব'লক এতিয়া আমি পথাৰলৈ যাওঁ। এতিয়া মই পথাৰলৈ আহিলোঁ। ভিউটো চাওক না কি ধুনীয়া লাগিছে। ঘৰ খনি সেউজীয়া ধাননি তাতে ধান চাবলৈ আহিছোঁ। আমাৰ মানে এডোখৰতে ধান এডোখৰ আছে, তাতে চাবলৈ বুলি আহিছোঁ আৰু আগবেলা ৰ'দ আহিব নোৱাৰি। এতিয়া অকণমান বতৰটো ঠাণ্ডা হৈছে, ধুনীয়া সেইকাৰণে মানে চাই যাবলৈ আহিলোঁ আৰু এয়া মা আগে আগে গৈ আছে, মই পাছে পাছে গৈ আছোঁ। সেইডোখৰতে আমাৰ মাটি আছে, তাতে ধান আছে, তাকে চাবলৈ আহিছোঁ কেনেকুৱা হৈছে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি মায়ে ময়ে পথাৰ চাবলৈ আহিছোঁ, পাইছোঁহি আৰু অলপ আছে। তেনেহ'লে ব'লক। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে। ধান চাই আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। গধূলি হ'ব হৈছে, এয়া দেখিছে আন্ধাৰ হৈছে আৰু চাকি জ্বলাব লাগিব। এতিয়া ব'লক তেনেহ'লে ঘৰত একেবাৰে লগ পাই আছোঁ আপোনালোকক। এয়া তুলসী পুলি মই ডিজাইন কৰিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এয়া আমাৰ চাকি ৰেডি হৈ গ'ল, অলপ দেৰি পাছত দিমগৈ এতিয়া। এয়া এতিয়া তুলসী তলত চাকি জ্বলালোঁ। সকলোতে চাকি জ্বলোৱা হৈ গ'ল। এপিনে ৰাস্তাত এই দুগছ চাকি, আৰু ভঁৰালত চাকি জ্বলাইছে। ব'লক তেনেহ'লে চাই আহোঁগৈ। মায়ে চাকি জ্বলালে, মই চাবলৈ আহিছোঁ।
এয়া আমাৰ ভঁৰাল তো এয়া চাকি জ্বলালে তেনেহ'লে ব'লক তুলসী তলে তলে মৃগপহু চৰে চৰে ঐ ৰাম গোসাঁই হৰ ধেনু ধৰে কোনে ৰুলে তুলসী কোনে দিলে মাটি হৰি নাম লওঁতে পুৱাই বমাহঁতৰ ঘৰত তুলসী সভা খাবলৈ গৈ আছোঁ সেয়া আমাৰ ঘৰত হ'ল এতিয়া বমাহঁতৰ ঘৰলৈ গৈছোঁ তেনেহ'লে ব'লক আপোনালোকো মোৰ লগে লগে সেইপিনে আমাৰ খাট গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো বুটলি সোণগুটি তাতে জানা সৰগ ৰচো বুটলি সোণগুটি